হাই ফ্ৰেণ্ডছ, ৰাণা মানসীজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আনিছোঁ এটা খুব টেষ্টি ইজি ৰেচিপি, য'ত আমি ইউজ কৰিম ৰাজমা আৰু লোবিয়া। ৰাজমা আৰু লোবিয়াখিনি মই ৰাতি তিয়াই থৈছিলোঁ। এদিন তিয়াই থ'লে ভাল হয় এৰাতি। তাৰপিছত মই সেয়া প্ৰেছাৰ কুকাৰত দি পেলাই হুইচেল মাৰিছোঁ 10টা 12টামান। এতিয়া চাওঁ আহক আমি মছলা কি লৈছোঁ। মছলাত লৈছোঁ মই পিঁয়াজখিনি মই পেষ্ট বনাই লৈছোঁ। এয়া বিলাহীখিনিও মই পেষ্ট বনাই লৈছোঁ। পেষ্ট বনালে কি হয়, ভালকৈ মিক্স হৈ যায়। এয়া জিৰা বটি লৈছোঁ। এয়া আদা নহৰুৰ পেষ্ট। লগত লৈছোঁ মই এটা জলকীয়া আৰু তেজপাত। লোহাৰ কেৰাহী মই ইউজ কৰোঁ বনাবলৈ। সৰিয়হ তেল দিছোঁ। অকণমান গৰম হোৱাৰ পিছত তেজপাত জলকীয়া দিছোঁ আৰু এতিয়া দিছোঁ মই পিঁয়াজ যিখিনি পেষ্ট আছিলে সেইখিনি, আৰু মই তাক হেতাৰে লৰাইছোঁ। ব্ৰাউন হোৱাৰ পিছত তাত মই মিক্স কৰিছোঁ যিটো আদা নহৰুৰ পেষ্ট বনাই থৈছিলোঁ সেয়া। এয়া চাওক, মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ গোটেই মছলাখিনি। আৰু এই মছলাখিনি ফ্ৰাই কৰোঁতে আপোনালোকে চিমত ফ্ৰাই কৰিব। বেছি জুই হ'লে মছলাখিনি তলিত লগাৰ চান্স থাকে। এয়া মই দিলোঁ পাউডাৰ। এতিয়া মই দিলোঁ জিৰা। তাৰপিছত এয়া দিছোঁ মই বিলাহীৰ পেষ্টখিনি অকণমান বেছি লিকুইড থাকে, চ' যেতিয়ালৈকে পানীখিনি ভালকৈ শুহি নাযায় তেতিয়ালৈকে আপোনালোকে হেতাৰে লৰাই থাকিব চব্জিখিনি। এয়া চাওক, ধুনীয়াকৈ শুকাই গৈছে পানীখিনি। আমি নিবিচাৰোঁ যাতে জ্বলি যাওক মছলাখিনি, ঠিক আছে। এতিয়া মই হালধি দিছোঁ। টেষ্ট অনুযায়ী হালধি দিব। বেছি হালধি দিলে টেষ্ট অকণমান তিতা টাইপৰ লাগে, চ' হালধিখিনি দিওঁতে ধ্যান ৰাখিব। হালধি দি আকৌ হেতাৰে মই গোটেই মছলাখিনি মিক্স কৰিছোঁ। যিহেতু মই গ্ৰেভি বনাম, মানে বেছি পানী নাৰাখোঁ মই, সেইকাৰণে অকণমান পানী দিছোঁ, কাৰণ অলৰেডি আমাৰ ৰাজমা লোবিয়াখিনি বইল হৈ আছে। নিমখ দিছোঁ আৰু এতিয়া মছলা দিছোঁ, ধনিয়া গুড়ি। আৰু এয়া চাওঁ, ইজি ৰাজমা লোবিয়া ৰেচিপি ৰেডি। ৰেচিপিটো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এনেকুৱা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।